এই যে জালখন দেখিছা নহয়, আমাৰ বাবে এলানটোহে মাত্ৰ। কিন্তু জানানে, মকৰাজনীৰ বাবে যে তাইৰ সপোনৰ ঘৰ, আশাৰ বতৰা বহুত কষ্টৰে সাজিছিল তাই। তাত তাই মৰমৰ পোৱালীকেইটা ৰাখিব, উমলি জামলি ডাঙৰ হ'ব, আৰু কত যে কি সপোন। কিন্তু হঠাৎ যে তাই নোহোৱা হ'ল হেঁপাহৰ ঘৰখন। আজি নিষ্ঠুৰ অকৃতজ্ঞ মানুহে ভাঙি পেলালে তাইৰ হেঁপাহৰ সপোনৰ ঘৰখন। এতিয়া যে তাই নিঠুৰ, ক'ত যাব, ক'ত থাকিব তাই সেই কণ কণ পোৱালীকেইটা? নাই, তাই যে ভাগৰি পৰা নাই। পুনৰ সাজিছে তাই হেঁপাহৰ ঘৰখন। কিন্তু মনৰে চুকত ভয় হয়, কিজানি পুনৰ হেৰাই যায় তাই হেঁপাহৰ সপোনৰ ঘৰখন।